हेलो एवरीवन मोर अन्य এটা ভিডিঅ'লৈ আপোনালোক সকলোকে জনাইছো স্বাগতম আজি হৈছে আমাৰ উত্তৰাখণ্ড নৈনিতালত দ্বিতীয়টো দিন সো কালিৰ ব্লগটো যদি আপোনালোকে চাইছে তেন্তে চাগে গম পাইছে মই বৰ্তমান আছো উত্তৰাখণ্ড নৈনিতালত সো আজি আমাৰ সেকেন্ড ডে হয় এতিয়া আমি ইয়াৰ পৰা যাব লাগিব বেলেগত আমাক আকৌ বেলেগত নিব সো আজিৰ দিনটো ফুৰাব তাৰ পাছত কাইলে আছে কাইলে ৰাতি হে হ'ব আৰু তাৰ পাছত আমাক দিল্লীত থব যাব তাপা আমি ঘৰ যাব পাৰিম আৰু সো হে হেতু ৰুমটো মানে এডখৰ আৰু ৰুমটো নেটা নেদেখাও গেলা হৈ আছে কাপোৰ চাপোৰ যাবলৈ মেলিলোঁ সো আজি মই এনেকৈ যাম আৰু এই চবে কণ্টেণ্ট বনাই আছে এতিয়া আমি খাবলৈ কাৰণে আহিছোঁ এগাইত যোৱা খাই বোলো খাই লওঁ সো গাইজ এতিয়া আমাৰ ইয়াত হ'ব ফটোশ্বুট সো গাইজ আমি ওলালোঁ এতিয়া যাবলৈ বেলেগ এটা লোকেশ্যনত এতিয়া আমাক ক'ত নিব গাইটিবা জিম কৰবেট এতিয়া আমাক নিব জিম কৰবেট সো আমি আমাৰ বাছ তলত আছে মানে ট্ৰেভেলাৰ সো এইফালে মানে আহিব নোৱাৰে ৰাস্তাবিলাক দেখিছে ন কিমান হেলনীয়া গতিকে আমি খোজকাঢ়ি গৈ আছোঁ এতিয়া গাড়ীৰ ওচৰত সো চাই থাকক ভাল লাগিছে বহুত আজিৰ দিনটো আছে আৰু কাইলে দিনটো আছে তাৰ পাছত নাই আৰু আমাৰ শেষ হ'ব अभी हम होटल से चेकआउट कर चुके हैं और अभी हम जा रहे हैं कहाँ पे जा रहे हैं नेक्स्ट होटल पे जा रहे हैं हम सब लोग जा रहे हैं नेक्स्ट होटल जिम कॉर्बेट जा रहे हैं जंगल सफारी करने के लिए जा रहे हैं तो अनिल भाई इधर देखो हम कहाँ जा रहे हैं जिम कॉर्बेट जा रहे हैं बिल्कुल जिम कॉर्बेट हम जा रहे हैं अभी ठीक है तो वीडियो में बने रहे हम बहुत सारी चीज़ें आपको दिखाने वाले हैं सो गाइस আমি আহি পেলাই পালোহি এতিয়া বেলেগ এখন হোটেলত হাই বলো মেৰে ব্লগ হেল্ল' গাইস আমি হোটেল পালোহি আমাক ওয়েলকাম কৰিলে বহুত ধুনীয়াকৈ ফলে কৰি আছে ইহঁতক হাই বলো মেৰি ব্লগ মে হাই বলো সো গাইস এখন হোটেলো বহুত ধুনীয়া হয় সব সুইমিং পুলো আছে বহুত ধুনীয়া সো গাইস এতিয়া আমি খাব লৈছোঁ হাই বলো हाय কেলা বলো ইয়াৰ মানে মনটো ডাঙৰ ই ঢেৰ খাম বুলি ভাবে কিন্তু খাব নোৱাৰে वीडियो बना रहा है কেলা বলো तो गाइस नो केला नहीं बोलते वो उल्टा सीधा হা तो गाइस हमने केला আমি খাই আহি গলো কালি ভাই জিম চাবলৈ আহিছো জিমৰ একোৱে নাই কি বলে আমি এতিয়া অলপ চাম বস্তু কি বলে আজি আমাক কত নিয়ে বলে আজি ৰাতি কিবা হ'ব কাইলে নিব হয় আমাক কাইলে নিব জানি না কাইলে নিব চলো গাইস এতিয়া আকৌ ওলালোঁ ৰাতি হৈ গ'লগৈ এতিয়া আমাৰ অকণমান পাৰ্টি হ'ব বোলে গতিকে ধুনীয়াকৈ ওলাই মেলি যাবলৈ কৈছে মই ওলালোঁ এজনী গায়ত্ৰী বা ৰুমটো ইগন'ৰ কৰিব বহুত গেলা হৈ আছে আৰু ইজনী ছোৱালী ক'ত গ'লগৈ জানো তাই আমাৰ লগত নাথাকেই আমাৰ মানে এটা ৰুমত তিনিজনীকে দিছে ছোৱালী থাকিবলৈ চ' তাই নায়েই চ' গাইছ এতিয়া আমি গৈ আছোঁ আকৌ এনো কি ব্লগ বনাইছে আৰু অহা বা ব্লগ বনাই আছে আপলোড কৰিব পৰাই নাই খোজকাঢ়িয়ে যাওঁ ब्लॉग बनाए अच्छा लगा आप लोगों को बहुत अच्छा लगा है गाइस अभी हम डीजे पार्टी में से आए डीजे नाइट से आए अभी हम हालात देख सकते हो कैसी है एकदम पूरा गर्मी हो गया हम लोग को हाँ अनिमेश कैसा लगा तुमको बहुत बढ़िया लगा আমি নাচাব মানে যিবিলাক গান লগাইছে আমি নাচিব নাজানো সেইবিলাক গানত এই নাচিব পাৰে আৰু चलो फाइनली आ चुके हैं চ' এতিয়া আমি খাবৰ কাৰণে আহিছোঁ মানে খাই লওঁ বুলি ভাবিছোঁ ভোক লাগিছে तो गाइस फाइनली हम सारी चीज़ों से फ्री हो चुके हैं फाइनली हमारा लास्ट डे आ चुका है मतलब कल हमारा लास्ट डे होने वाला है इस ट्रिप का है ना और आज कितना एंजॉय किया हम लोगों ने बहुत एंजॉय किया ना बहुत ज़्यादा ये मोमेंट हमेशा याद रहेगा कि नहीं याद रहेगा बिल्कुल याद रहेगा हमेशा के लिए है ना और ये मुझे बहुत अच्छा लगा बहुत बिल्कुल आपने एक्सपेक्ट किया था कि मुझे अच्छे लोग मिलेंगे जिनके साथ मैं घूमूंगी सेफ रहूंगी एंजॉय करेंगे और हम घूमेंगे अच्छे से दोनों को मिलकर मुझे बहुत अच्छा लगा बहुत लेकिन इसको अच्छा नहीं लगा हाँ जो उल्टा जा रहा है उनको शायद फिर क्या रहेगा हमारे लिए इस जर्नी के लिए हाँ क्या बोलना चाहोगे आप ऑडियंस को जो देख रहे গুড মৰ্ণিং এভৰিৱান আজি হৈছে আমাৰ থাৰ্ড ডে আৰু আজি আমাক টি চাৰ্ট পিন্ধিবৰ কাৰণে চ' কালি বেছি ভিডিঅ' নকৰিলোঁ আজি আমাৰ ট্ৰিপটো খতম হ'ব গতিকে আজি কি কৰে আৰু ক'ত নিয়ে আপোনালোকক সকলোখিনি দেখাই যাম আপোনালোকে শেষৰলৈকে চাই থাকিব গাইস এতিয়া আমি ব্ৰেকফাষ্ট কৰিব লৈছোঁ
तो गाइस फाइनली हमने चेकआउट कर लिया है। अभी हम जा रहे हैं, कहाँ पे जा रहे हैं? अभी जा रहे हैं हम जिम कॉर्बेट सफारी के लिए, जंगल सफारी के लिए जा रहे हैं। तो गाइस अभी हम जा रहे हैं जंगल सफारी के लिए यहाँ से। सो गाइस वीडियो में बने रहें, हम दिखाने वाले हैं आज आपको जंगल पूरा, राइट? जंगल दिखाने वाले हैं ना? बिल्कुल सही बात बोली भाई। और उसी के अभी ट्रेनिंग चल रही है। वी आर रीचिंग। সো গাইস আমাক এখন সার্টিফিকেট দিলে। দিখা দাও আপনার সার্টিফিকেট। দিখা দাও আপনার সার্টিফিকেট। গাইস এটা আমি করিম জিপ সাফারি। হাই বলো। হাই मुझे रुकना आ रहा हूं। So guys, এতিয়া কিবা কিবি কিনিব লৈছোঁ মানে খাবলৈ কাৰণে ৰাস্তাতে ৰখিছে, পানী চানী কিনিছে। গভৰ্ণমেণ্ট ভিলাই গৈছে। হেল্ল' গাইজ, So guys, আমি এতিয়া পাই আমাৰ- গ'লোহি। যাম আৰু এতিয়া দেলহি আকৌ ট্ৰিপ এণ্ড হৈ গ'ল। আমাৰ ট্ৰিপটো খতম হৈ গ'ল বহুত। সো গাইস এতিয়া আমি কিবা এটা খাবলৈ সোমাইছো। আৰু 4 ঘণ্টামান লাগিব মানে দেলহি পাওঁতে। আৰু 4 ঘণ্টামানৰ পাছত আমি দেলহি পামগৈ। তাৰপাছতে কিমান টাইমত পামগৈ? 12টা মানত পামগৈ নে? দেৰি হ'ব পাৰে। 8টা 9টা মানত পামগৈ। তাৰপাছত ৰুম ল'ব লাগিব চাগে। আকৌ কাইলৈ আমাৰ 4টা বজাত ফ্লাইট আছে। সো চ' গাইজ আমি দেলহি পালোহি, এতিয়া চব ভাগ ভাগ হৈ গ'ল, চবেই গ'লগৈ আৰু। ইফালে ইহঁতি ৰেপিড' বুক কৰি আছে, আমি লগতে যাম। সো গাইস আমি ৰুমলৈ আহি পেলাই ফ্ৰেছ হৈ পেলাই এতিয়া ড্ৰেছ পিন্ধিলোঁ, কিয়নো এতিয়া বাজিছে 12:45, আমাৰ 4টা বজাত ফ্লাইট আছে। সো ৰেডি আছে ছোৱালী আমি 3জনী আছোঁ, বাকীখিনি ল'ৰা 6টামান আছে। এই যাব ৰাজস্থান, মই ঠিক আছে বুজি পোৱা নাই আকৌ। এই ৰাজস্থান যাব, তাৰপাছত এটা যাব উত্তৰ প্ৰদেশ, এটা যাব জম্মু কাশ্মীৰ আৰু এটা যাব ৰাজস্থান, আৰু আমি 3টা অসমলৈ যাম। সো চাই থাকক আৰু এইকেইদিন শুবলৈ পোৱাই নাই, টোপনি ক্ষতিয়ে হৈ আছে। বাকী ট্ৰিপত বহুত এনজয় কৰি বহুত বেছি ভাল লাগিলে। বহুত বেছি ভাল পায়, কি হ'ব? বলো বলো। मुँह पाए মোক মায়ে বহুত বেছি ভাল পায়, কি হ'ব এইটো? मुझे आपसे बहुत अच्छा लगा। नहीं बहुत प्यार करती है, बहुत प्यार मुझे करती बहुत पसंद करती है। है। अरे नहीं नहीं नाम तुम्हारा नाम तो की कल्पेश। हिंदी में बोलो। मेरा नाम कल्पेश। नहीं, क्वेश्चन का हिंदी में बोलो। तुम्हारा नाम की हमारा नाम तो ये हमारी अरे क्वेश्चन अच्छा क्वेश्चन। क्वेश्चन का बोलो। मैंने तुमको बोला है ना, अगर तुम्हारा नाम की, अब तुम वो क्वेश्चन को हिंदी में बोलो। अच्छा अच्छा अच्छा, आपका नाम क्या है? हाँ ये और मैं आज भाते खुआना है। मैं आज भाते खुआना है। खोए खोए अच्छा ये पापा कौन है? तो वो अच्छा ये तो वो हमारी असमिस लैंग्वेज में बोलती है कि मैं आज भाते खुआना है। अच्छा मैंने आज खाना नहीं खाया। अच्छा ठीक है next। पानी बोतल तुम गया सुन। हाँ? पानी बोतल तुम गया सुन। पानी बोतल लाके दो। अच्छा पानी लाके दो। अच्छा तो इतना ही समझ में आता है, लेकिन आगे का सारा पानी बोतल तुम दिया सुन। पानी की बोतल तुमने दिया था क्या? अच्छा पानी अच्छा दो ना। हाँ यस। राइट राइट सही है। और अनिमेश बहुत बेया है। अनिमेश बहुत पागल हो गए हैं। नहीं 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 अनिमेश बुरा है। अच्छा बुरा है। अरे और क्वेश्चन कर रहे हैं तुम। अच्छा ठीक है। आ, नेक्स्ट तुम्हारे क्या मत मिस कोई बने। मैं आपको बहुत मिस करूँगी। नहीं नहीं नहीं, वो तुम क्वेश्चन बोलो। हमने तुमको क्वेश्चन किया है, तुम ट्रांसलेट करके हिंदी में बोलोगे। क्या आप मुझे बहुत मिस करोगे? हाँ और की कम नो। और की कौन नो? तुम बोलो क्या बोले? की कौन नो? और की कम नो क्वेश्चन बोलो तुम हिंदी में। क्या मैंने मतलब उसको बोलता है। और क्या ही बोले? हाँ যাওঁগৈ আৰু যাবলৈ ওলালোঁ, সিহঁতক এৰি থৈ পেলাই বেয়া बाय बाय, आप লাগিছে। लोगों की फोटो ही लेके সিহঁতৰ जाते লগতে থাকিলোঁ বহুত দিন, বেয়া লাগিছে এতিয়া আৰু। बाय বাই बाय अनिमेश বাই बाय বাই বাই বাই। वो अनिमेश बैठ जाओ। वो इमोशनल हो गया, रो दिया अनिमेश। रो दिया अनिमेश ने, रो दिया। अनिमेश रो दिया। कोई बात
नहीं कोई बात नहीं, हम फिर ही मिलेंगे। अनिमेश रो दिया। बाय। কেনেকুৱা লাগিছে কৈ দিয়া জালা কালা গাইছ আমাৰ লগত বহুত ডাঙৰ ঘটনা এটা হৈ গ'ল ক'বই লাগিব ৰ আমাৰ মানে দেৰি হ'ল মানে লগৰ এটাৰ কাৰণে দেৰি হ'ল তাক আমি কৈ আছোঁ জল্দি ওলোৱা আৰু তাৰ গাতো ইমান ভুল নাই আমাৰ গাতো ভুল আছে আমি ভালকৈ নাচালোঁ আমাৰ ক'ত আছে চ' আমাৰ ফ্লাইট আছিলে 4:20 আৰু আমি পাইছোঁহি 3:20 মানত ঠিক আছে তো মানে ইয়াত আহিব হ'লে অকণমান 2 ঘণ্টামান আগত আহিব লাগে আমাৰ দেৰি হৈ গ'ল কিবা কিবি কৰোঁতে মেলোঁতে তাৰপিছত কি কৰিম এতিয়া তাৰপৰা আকৌ ভাল আৰু আমি মানে এইবাৰ তেনেকৈ আগত মানে উঠি পাইছে ফ্লাইটত মই আজি ফ্লাইটত মোৰ আজি ফাৰ্ষ্ট টাইম চ' মই একো নাজানো আতিগুৰি এইও পাহৰি থাকিলে 1 বছৰ আগতে উঠা তাৰপিছত কি কৰিম এতিয়া আকৌ লগৰকেইটালৈ কল কৰি পেলাই এইফালে তেহেঁতৰো ট্ৰেইন আছে তেহেঁতেও সোনকালে ওলাব লাগে কল কৰি তাৰপৰা আকৌ টিকেট কৰিব লগা হ'ল আগতে 8,000 দিয়া আছিলে এতিয়া আকৌ 8,000 দি কিনে টিকেট কৰিছোঁ পইচা পানী মে গেয়া তো এতিয়া আমি গৈ আছোঁ আমাৰ চেকিং হৈ গ'ল গৈ আছোঁ এতিয়া মানে বৰ বেলেগকৈ একদম কি ক'ম আৰু গাইজ মানে বহুত ডাঙৰ হয় ন আকৌ বহুত ডাঙৰ হয় সেইকাৰণে আৰু আমি তেনেকৈ আহি পোৱা নাই ন এবাৰ আহিছে আগতে তো মোৰ ফাৰ্ষ্ট টাইম মোৰ একো আইডিয়া নাই তেনেকৈ মানুহক সুধি পেলাই আহি আছোঁ গতিকে আপোনালোকে যদি কোনোবা আহে ন অকণমান জল্দি আহিব হা 2 ঘণ্টামানত আগত আহিব নহ'লে বহুত প্ৰব্লেম হৈ যাব নহ'লে আমাৰ নিচিনা হ'ব আমাৰ বহুত প্ৰব্লেম হৈ গ'ল কি এতিয়াও ধৰিব পৰা নাই কোনফালে যাব লাগে তো গাইজ ফাইনেলি আমি গৈ আছোঁ এতিয়া কৈ দিয়া আজি কেনেকুৱা লাগিলে বঢ়িয়া মানে ধুনীয়া এক্সপিৰিয়েঞ্চ নাই আমাৰ জীৱনত মানে কি ক'ম আৰু আজি নিচিনা জ্বালা কালা মই জীৱনত পোৱা নাই মানে ধুনীয়া এক্সপিৰিয়েঞ্চ So guys, মই ভিডিঅ' কৰিব পাহৰি গ'লোঁ এতিয়া আমি পামগৈ আৰু অলপতে পাছত গৈ আছোঁ এতিয়া লাইটটা পাছত আছে আজি মানে আমাৰ লগত কি হৈ আছে একো বুজি পোৱা নাই কালিৰ পৰা শনি লাগিয়ে আছে ফ্লাইট সেয়া কেঞ্চেল হৈ গ'ল আমি যদি 4:40 অহা হ'লে আমি আৰামত ধুনীয়াকৈ পাই যাওঁ তাইও পাই যায় মই বাৰু এতিয়া পালোঁ তাকো যেনে পাইছোঁ কিমান ৰিকুৱেষ্ট কৰি মেলি কিনে আহিছোঁ মই ফচি যোৱা হ'লে মই আজি তাতে থাকিব লগা হ'লে গুৱাহাটীত তো আমি 9:30 পাইছিলোঁহি তাৰপিছত 10টা বজাত বাছ আছিলে মই পামহি বুলি মানে ভবাই নাই মই একদম এনেকুৱা পাগলৰ নিচিনা কৰিছিলোঁ আজি দুইজনীয়ে মানে কাৰণ আমি ইমান ভালকৈ চিনি নাপাওঁ ন মানুহক সুধি তাৰপিছত দাদা এজনে হেল্প কৰি দিলে বাৰু দেই দাদাজনক মানে বহুত থেংক ইউ তেওঁ নোহোৱালে চাগে আমাৰ মানে বহুত দিগদাৰ হ'লহেঁতেন তাৰপৰা আংকুল এজনক ক'লোঁ আৰু ধৰিবৰ কাৰণে বোলো আইচ ব্ৰেড থৈ আহক তাৰপৰা দাদাজনক কৈছোঁ স্পীড বলক কল কৰিছে মোক ড্ৰাইভাৰ দাদাজনে তাৰপৰা তেওঁ বৰ হেল্প কৰিলে সেয়াই আৰু আহিলোঁ এতিয়া বাকী তাইৰ ভাগৰ কেঞ্চেল হৈ গ'ল তাই এতিয়া আকৌ বেলেগ এখনত যাব লাগিব বিশ্বনাথ চাৰিআলিলৈকে আকৌ তাৰ পৰা লখিমপুৰ যাব লাগিব তাই মানে 2খন সলাব লাগিব ভালকৈ কথা পাতিবলৈ নাপালোঁ পূৰা খৰধৰ হৈ গ'ল ন অহা টাইমতো মই খৰধৰকৈ উঠিছোঁ সেয়াই পানী অকণমানো খাবলৈ পোৱা নাই পানী বটল এটাও নাই এতিয়া গৈ আছোঁ আৰু কি বুলি কয় পিম্পল উঠি আহিলে একদম পূৰা মোৰ যোৰহাট চাগে মেবি 7টামান বজাত পামগৈ আমি তো সেয়াই আৰু অলপকৈ দেখাম তাৰপাছত এণ্ড কৰি দিম ব্লগটো চ' গাইজ বাছখন ইয়াত ৰখাইছিলে মই যিহেতু ৰাতিপুৱাৰ পৰা খোৱা নাছিলোঁ চ' মই ভাত খাই ল'লোঁ কিবা কিবি চিপছ ল'লোঁ আৰু এতিয়া পালোহি নুমলীগড় আৰু অলপ দূৰ আছে তাৰপিছত আমি যোৰহাট পামগৈ আন্ধাৰ হৈ গ'লগৈ চ' গাইজ মই যোৰহাট পালোহি এতিয়া মাহঁত আহি আছে নিবলৈ কাৰণে ৰখি আছোঁ এতিয়া আৰু মই ধন্যবাদ ৰখি আছোঁ আহিয়ে পোৱাহি নাই আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ নেকি বেছি দীঘলীয়া কৰি নাথাকোঁ খালি ছুটি হ'ব আৰু ব্লগটো যদি চাই পেলাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো বাই